নমস্কাৰ। বেতাল পঞ্চবিংশতিৰ পৰৱৰ্তী সাধু অবিবেচনাৰ ফল। ৰজা ত্ৰিবিক্ৰম সেনে বেতালক অশোক গছৰ পৰা আকৌ বিচাৰি আনি কান্ধত তুলি লৈ আহিল। বাটত বেতালে এইবাৰ এই কাহিনীটো ৰজাক ক'বলৈ ধৰিলে। কুসুমপুৰ নগৰত ধৰণী বৰাহ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজ্যৰ ব্ৰহ্মস্থল নামে ঠাইত বিষ্ণুস্বামী নামৰ এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণজনৰ 4টি পুত্ৰ। তেওঁলোক ডাঙৰ হৈ বেদশাস্ত্ৰত পাৰ্গত হৈ উঠা সময়তে তেওঁলোকৰ পিতৃ মাতৃ দুয়োৰে একে সময়তেই পৰলোক প্ৰাপ্তি হ'ল। পিতৃ মাতৃৰ বিয়োগ ঘটাত ল'ৰা 4জন অনাথ হ'ল। সম্বন্ধীয়া মানুহবোৰে তেওঁলোকৰ সা সম্পত্তিও কাঢ়ি ল'লে। খুৱাওঁতা পিন্ধাওঁতা বা চাওঁতা কোনো নথকাত ল'ৰা 4জনে যজ্ঞস্থল নামে ঠাইত থকা মাকৰ ফালৰ ককাদেউতাকৰ ঘৰলৈকে যোৱাটো ভাল হ'ব বুলি ভাবি তালৈকে গ'ল। বাটত খুজি মাগি খাই গৈ তেওঁলোকে কোনোমতে এদিন ককাদেউতাকৰ ঘৰ ওলালগৈ। ককাদেউতাকৰো ইতিমধ্যে মৃত্যু হোৱাত মোমায়েকেই তেওঁলোকক আশ্ৰয় দি খোৱা পিন্ধোৱাৰ ভাৰ ল'লে। মোমায়েকৰ ঘৰতে ল'ৰাকেইটিয়ে অন্য শাস্ত্ৰ আদিও অধ্যয়ন কৰিবলৈ ধৰিলে। এনেকৈয়ে বহুত বছৰ গ'ল। সদায় 4জনকৈ ল'ৰাক বহুৱাই খুৱাই মোমায়েকৰো লাহে লাহে আমনি লাগিবলৈ ধৰিলে। সিহঁতে নিজে আৰ্জি নিজে খাওক এই বুলি মোমায়েকে মনতে ভাবি লাহে লাহে তেওঁলোকক পোহপাল দিবলৈ এৰি দিলে। আপোন পৰিয়ালৰ মানুহবিলাকৰ এনেকুৱা ব্যৱহাৰত ল'ৰাকেইজনে মনত বৰ দুখ পালে। এদিন 4ও ককাই ভাইয়ে মনে মনে আলচ কৰি থাকোঁতে ডাঙৰজনে ক'লে, আমি কি কৰোঁ বাৰু? দুৰ্ভাগ্যই লগ দিলে মানুহৰ এনেকুৱাই অৱস্থা হয়। ক'তো কোনো ঠাইতেই সুখ নোহোৱা হয়। আজি মনৰ দুখতে অনাই বনাই ইফালে সিফালে ঘূৰি ফুৰোঁতে শ্মশান এখন পালোগৈ। তাতে মানুহ এজন মৰি পৰি থকা দেখিলোঁ। হাত ভৰি তেনেই অসাৰ। সংসাৰৰ জ্বালাৰ পৰা মুক্ত হৈ মানুহটো যেন পৰম শান্তিতহে শুই আছে এনে লাগিল দেখি। মৃত্যুৱেই শান্তি বুলি ভাবি মই ভাবিলোঁ যে ময়ো মৰিয়েই থাকোঁ। তাকে ভাবি গছতে ৰছী এডাল আৰি তাতে খৰচা লগাই মৰো বুলি ঠিক কৰিলোঁ। পিছে প্ৰাণ নগ'ল, ডিঙিতহে ভালকৈ দুখ পালোঁ। এনেতে এজন বুঢ়া মানুহ আহি মোৰ এই অপকৰ্ম দেখি ভালকৈ এজাউৰি গালি দিলে। তেওঁ ক'লে, তুমি ইমান জ্ঞানী হৈ ইমান শাস্ত্ৰ পঢ়িও এনে অপকৰ্ম কৰিবলৈ আগবাঢ়িব লাগেনে? তুমি নাজানানে আত্মহত্যা মহাপাপ? ভাল কাম কৰিলেহে আনন্দ পোৱা যায়। বেয়া কাম কৰিলে সদায় যন্ত্ৰণা আৰু দুখহে পোৱা যায়। তোমাৰ যদি দুখৰ পৰাই অশান্তি হৈছে তুমি ভাল কাম কিবা কৰা, তেহে মনলৈ আনন্দ আহিব। জনা শুনা মানুহ হৈ আত্মহত্যা কৰি নৰকত পচি মৰিবলৈ কিয় ওলাইছিলা? এই বুলি নানা কথাৰে মোক ভৎসৰ্ণা কৰি আৰু উপদেশ দি তেওঁ গ'লগৈ। সেই দেখি চোৱা, ভাগ্য বিৰূপ থাকিলে আনকি মৰো বুলিও মৰিব নোৱাৰি। ডাঙৰ ককায়েকৰ হতাশা ভৰা কথা শুনি আটাইতকৈ সৰুজনে মাত লগালে, তুমি দুখীয়া হ'লা বুলিয়েই শোকত এনেকৈ মন ভাগিব লাগেনে? ধনীবোৰেনো কেইকাল খায়? শৰৎকালৰ আকাশত উৰি ফুৰা মেঘৰ দৰে ধন সম্পত্তিও ক্ষণস্থায়ী। অতি যত্নেৰে ৰাখিলেও কোন ফাকেদি সৰকি যায় ধৰিব নোৱাৰি। সেইকাৰণে জ্ঞানী মানুহে প্ৰাণে পণে পৰিশ্ৰম কৰি এনে কাম কৰে যি চিৰদিন স্থায়ী হয়। সেই কামে মনটোকো আনন্দত উৎফুল্লিত কৰি ৰাখে। ভায়েকৰ কথা শুনি ককায়েকৰ চেতনা আহিল। কি ভাল কৰিব পাৰি এই বিষয়ে তেওঁলোকে আকৌ আলোচনা কৰিলে আৰু কোনো বিশিষ্ট বিদ্যা অধ্যয়ন কৰাই ভাল হ'ব বুলি তেওঁলোকে ঠিক কৰিলে। এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইত তেওঁলোকে পুনৰ লগ হ'ব বুলি
সিদ্ধান্ত লৈ ইজন সিজনকৈ চাৰিও ভাইয়ে চাৰিও দিশে যাত্ৰা কৰিলে। এনেদৰে বহু দিন গ'ল। সিদ্ধান্ত কৰা মতেই নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট সময়ত তেওঁলোক চাৰিও ভাই পুনৰ লগ লাগিল আৰু কোনে কি কি শিকি আহিল প্ৰত্যেকেই প্ৰত্যেকক সুধিলে। তাৰে এজনে ক'লে, মই এটা গোপন বিদ্যা শিকিলোঁ। যিকোনো মৰা জন্তুৰে হাড় এডাল পালেই মই মুহূৰ্ততে সেই জন্তুটোৰ মাংস হাড়ডালত সৃষ্টি কৰিব পাৰোঁ। দ্বিতীয়জনে ক'লে, মাংস সৃষ্টি হোৱাৰ পিছত জন্তুটোৰ ছাল আৰু নোম মই সৃষ্টি কৰিব পাৰোঁ। এই কথা শুনি তৃতীয়জনে ক'লে, জন্তুটোৰ মাংস, ছাল আৰু নোম সৃষ্টি হোৱাৰ পিছত সেই জন্তুৰ সকলো অংগ প্ৰত্যংগ মই সৃষ্টি কৰি দিব পাৰোঁ। চতুৰ্থজনে ক'লে, জন্তুটোৰ অংগ প্ৰত্যংগ হৈ যোৱাৰ পিছত মই তাৰ দেহত প্ৰাণ সঞ্চাৰ কৰিব পৰা মন্ত্ৰ জানো। এইদৰে নিজৰ নিজৰ বিদ্যা শিক্ষাৰ কথা কৈ চাৰিও ককাই ভাইয়ে যাদুবিদ্যাখিনি প্ৰমাণ কৰি দেখুৱাবৰ কাৰণে অৰণ্যত এডোখৰ হাড় বিচাৰিলে। সঁচাকৈয়ে হাবিৰ মাজত হাড় এটুকুৰাও পোৱা গ'ল। কি জন্তুৰ হাড় তেওঁলোক কোনেও অৱশ্যে চিনি নাপালে। হাড়ডোখৰ পায়েই এজনে মন্ত্ৰৰ বলেৰে তাত মাংস দিলে, এজনে ছাল আৰু নোম দিলে, এজনে অংগ প্ৰত্যংগবোৰ জোৰা লগাই জন্তুটো থিয় কৰিলে আৰু চতুৰ্থজনে তাত লগে লগে প্ৰাণ সঞ্চাৰ কৰি দিলে। মুহূৰ্ততে জন্তুটো এটা ভয়ংকৰ সিংহ হৈ প্ৰাণ পাই উঠিল আৰু ভীষণ গৰ্জন কৰি চাৰিওজনকে মুহূৰ্ততে নখেৰে চিৰাচিৰ কৰি ফালি পেলালে। চাৰিও ককাই ভাই আৰু সিংহৰ এই কাহিনীটো বেতালে ৰজা ত্ৰিবিক্ৰমসেনক কৈ প্ৰশ্ন কৰিলে, মহাৰাজ, এতিয়া কওক, এই চাৰিজন ককাই ভাইৰ ভিতৰত কোনজন আটাইতকৈ বেছি মূৰ্খ আৰু কোনজন আটাইতকৈ বেছি দোষী? বেতালৰ প্ৰশ্ন শুনি ৰজাই উত্তৰ দিলে, যিজনে সিংহটোৰ প্ৰাণদান কৰিলে তেওঁৱেই সকলোতকৈ বেছি দোষী। কাৰণ কি জীৱই কি ৰূপ ল'ব এই কথা নজনাকৈয়ে বাকীকেইজনে মাংস, ছাল আৰু নোম যাদুবিদ্যাৰ বলেৰে সৃষ্টি কৰিছিল। কিন্তু জন্তুটোৱে সিংহৰূপে গঢ় লোৱাৰ পাছত তাত প্ৰাণদান কৰিব নালাগিছিল। আগৰকেইজনৰ হ'ল অজ্ঞতা আৰু শেষৰজনৰ হ'ল অবিবেচনা বা মূৰ্খামি। নিজৰ বিদ্যাকৌশলৰ নমুনা দেখুৱাবলৈকে তেওঁ নৰসাধকক জীৱন দান কৰি আটাইকে মৃত্যুৰ মুখত পেলালে। বিদ্যা জানিলেও কেতিয়াও অপাত্ৰত দান কৰিব নাপায়। ৰজাৰ কথা শুনি বেতাল তৎমুহূৰ্ততে ৰজাৰ কান্ধৰ পৰা নাইকিয়া হ'ল আৰু গভীৰ অৰণ্যৰ অশোক গছৰ ডালত ওলমি ৰ'লগৈ। ৰজাই তেওঁক বিচাৰি আকৌ পিছে পিছে গৈ থাকিল। সাধুটো ইয়াতে শেষ হ'ল। ইয়াৰ পিছত খণ্ডত আমি বেতাল পঞ্চবিংশতিৰ পৰৱৰ্তী সাধুলৈ আকৌ লগ হ'ম।